আমাৰ দিৱস উপলক্ষে আমি অনুষ্ঠুপীয়া সাহিত্য সদন মঞ্চৰ আমাৰ মুখ্য কাৰ্যালয়ত বাক্সাস্থিত মুখ্য কাৰ্যালয়ত আমি আজি গীত মাতৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ। আমাৰ বিভিন্ন শিল্পী আমাৰ ইয়াত স্থানীয় শিল্পীৰ লগতে বিভিন্ন নিমন্ত্ৰিত শিল্পীও আমাৰ ইয়াত গীত পৰিৱেশন কৰিছে। লগতে আমি বিভিন্ন গীত মাতৰ অনুষ্ঠান ৰাখিছোঁ। অনুষ্ঠানত কোন কোন উপস্থিত আছে? আমাৰ সাহিত্য সদন মঞ্চৰ সভাপতিদেৱ আছে, লগতে আমাৰ বিভিন্ন আমাৰ স্থানীয় শিল্পী আছে, লগতে আৰু বিভিন্ন আমন্ত্ৰিত শিল্পীও আছে আমাৰ ইয়াত। আমাৰ জাতীয় সাহিত্য সাধনা মঞ্চ একেবাৰে নতুন, তথাপিও এই অঞ্চল বুলি নহয় আমাৰ সমগ্ৰ অসমতে আমাৰ সাহিত্য সাধনা মঞ্চক ভালদৰে আদৰি লৈছে। আৰু আজি আমি আমাৰ এই সাহিত্য সাধনা মঞ্চৰ যোগেদিয়ে আমি কেন্দ্ৰীয়ভাৱে আমাৰ বাক্সাৰ ভটিপুৱা পৰিস্থিত আমাৰ নিজ কাৰ্যালয়ত আজি আমাৰ ৰাভা দিৱসটো উদযাপন কৰিছোঁ। আমি যেনেধৰণে পালন কৰিব লাগিছিল, আমাৰ বানপানী পৰিস্থিতিয়ে আমাক তেনেদৰে সুবিধা নিদিলে, তথাপিও কিন্তু আমি স্থানীয় শিল্পী আৰু কেইজনমান আমি নিমন্ত্ৰিত শিল্পীৰ দ্বাৰা আমি ইয়াতে অনুষ্ঠানটো পাতিছোঁ। নিজেই এজন শুভাকাংক্ষী হিচাপে সাহিত্য সাধনা মঞ্চৰ যি প্ৰয়াস, এই প্ৰয়াসৰ শলাগ লৈছোঁ। তেওঁলোকে অকল ইয়াতেই নহয়, গোটেই অসম জুৰি বিভিন্ন ধৰণৰ অনুষ্ঠানৰ মাধ্যমেৰে অসমত যি সাহিত্য সচেতনতা, সংগীত সচেতনতা বৃদ্ধি কৰিছে তাৰ শলাগ লৈছোঁ। এই জগতে সাহিত্য সাধনা মঞ্চৰ উত্তৰোত্তৰ উন্নতি মই কামনা কৰিছোঁ।